Hi friends, welcome to my YouTube channel Videos Vlog. কি খবৰ বন্ধুসকল আপোনালোকৰ আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ বন্ধুসকল আজি এটা মোৰ কাৰণে এটা খুব এক্সাইটমেণ্ট কিয়নো আৰু খুব ভাল লাগিছে এটা অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আজি মোক নিমন্ত্ৰণ জনাইছে অনুষ্ঠানটো কি ক'ত আছে বা তাত কেনেকুৱা হয় সকলোবিলাক আপোনালোকে ভিডিঅ'টোত পাব গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ ভাতৃপ্ৰতিম পংকজ তালুকদাৰৰ ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ' এণ্ড একাডেমীৰ আজি চতুৰ্থটো শাখা মুকলি কৰা হ'ব নলবাৰী বৰমাত আৰু এই বৰমাতে মই এতিয়া আহিছোঁ আৰু মোক আচলতে ইয়াৰ যে অনুষ্ঠানটোৰ চতুৰ্থ শাখা এই শাখাটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিল আৰু এতিয়া আহিছোঁ খুব আনন্দও লাগিছে আৰু কি হয় গোটেইখিনি আপোনালোকে ভিডিঅ'টোত একেবাৰে শেষলৈ পাব গতিকে চাই থাকক ভিডিঅ'টো এয়া ইনএকিউৰেটেড কৰাৰ প্ৰাক্ষণত ভাতৃপ্ৰতিম পংকজ তালুকদাৰে মুকলি কৰাৰ কাৰণে আহ্বান জনাই আছিল আৰু সকলোৱে সম্পূৰ্ণ সাজু হৈ আছিল আৰু পংকজে ইতিমধ্যে কথাবোৰ কৈ আছিল তেওঁৰ যিটো শাখা চতুৰ্থটো শাখা মুকলি কৰিবলৈ মোক আমন্ত্ৰণ জনাইছিল সেই বিষয়ে জনাই আছে আৰু আনুষ্ঠানিকভাৱে মোক মুকলি কৰিবলৈ পংকজে আহ্বান জনাইছে তাৰ প্ৰাক্ষণতে এয়া গামোচা এখনেৰে সন্মান দিছে মোক A blurry sunrise dawning while we always up to the next day morning. And with all the chemicals worn out, make me feel good now. I'll be drowning in you, so thirsty. Couldn't care less how much it hurts me. Alright, but I'ma buy it back now. Make you fall back. I keep going back to you. No more, no more, no more, no more. I keep going back to you. No more, no more. You're like a habit. You're like a habit. Back to you. No more, no more, no more, no more. I keep going. যাৰ প্ৰতি এটা আগৰ পৰা ইচ্ছা আছে আৰু এই বিষয়ে বহু আনুষ্ঠানিক তেওঁ ডিপ্ল'মা বা বিভিন্ন কোৰ্চ কৰিছে আৰু তেওঁ ইতিমধ্যে প্ৰথম নলবাৰীত যিটো শাখা খুলিছিল নলবাৰী টাউনত তাৰপিছত তেওঁ ভগ্ৰাপাৰ তাৰপিছত তামোলপুৰ আৰু এতিয়া চতুৰ্থটো বৰমাত মই ভাবোঁ তেওঁৰ যিটো উৎসাহ আৰু তেওঁৰ পৰিয়ালৰ যিটো উদ্দীপনা অসমৰ প্ৰতিটো ঠাইতে তেওঁ শাখা মুকলি কৰিব আৰু বৰ্তমান সময়ৰ আটাইতকৈ এটা প্ৰয়োজনীয় বস্তু হৈছে এই মেকআপ কাৰণ আমি যিকোনো ঠাইত অৰ্থাৎ ঘৰৰ পৰা যেতিয়া আমি বাহিৰলৈ ওলাই আহোঁ বিশেষকৈ লেডিখিনি মেকআপটো কৰাটো খুব বাঞ্ছনীয় কিয়নো নিজৰ স্কিন বা নিজকে যিটো ৱেডাৰ অৰ্থাৎ ৰ'দ বতাহৰ পৰা নিজকে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে মেকআপৰ অত্যন্তই প্ৰয়োজন আচলতে অসমৰ বাহিৰত যদি আমি চাওঁ তেতিয়াহ'লে ৰাতি শোৱাৰ টাইমতো মেকআপ কৰে অৰ্থাৎ ৰাতি শোৱাৰ সময়ত যিটো 10 ঘণ্টা 8 ঘণ্টা পোৱা যায় সেই সময়তো মেকআপৰ প্ৰয়োজন হয় গতিকে ৰাতিপুৱাৰ পৰা দিনটো কেতিয়া কি মেকআপ কৰিব লাগে সেইটো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ কিন্তু কোনেও ক'ব নোৱাৰিব ভাষণটো দিয়া হ'ল হৈ পেলাই মই ধুব সুধিছোঁ আৰু কি ঠিকেই আছে নে নাই সি আছে দে বাকীবিলাক অলপ লাজো লাগে নাই কেনে অলপ মানে এনে কৈ আছোঁ আৰু ঠিকে আছে নাই সিও আছে একদম বঢ়িয়া হৈছে আৰু ঠিকে আছে অনুষ্ঠানটো মুকলি কৰাৰ পিছত আমি আটাইবোৰে এনেদৰে প্ৰতিষ্ঠানখনৰ সন্মুখত থিয় হৈছিলোঁ আৰু এটা ফটোৰ কাৰণে আচলতে প'জ লৈছিলোঁ আমি সুখী অনুভৱ কৰিছোঁ কিয়নো আমাৰ ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ' আৰু একাডেমীৰ এটাকৈ আজি 4 নম্বৰ ব্ৰাঞ্চৰ শুভাৰম্ভণি হৈ গ'ল সঁচাকৈ ভাল লাগিছে বহুত আৰু ৰাইজৰ মৰম আঁকোৱালি সেইবিলাক লৈছে সেইকাৰণে আমাৰ আজি সম্ভৱ হৈছে ইমানখিনি আৰু এটাকৈ 4টা ব্ৰাঞ্চ ইমান সম্ভৱ নহয় কাৰণ একেটা বছৰতে আমি 4টা শাখা মুকলি কৰাৰ কাৰণে আমি আগবাঢ়িব পাৰিছোঁ গতিকে সঁচাকৈ বহুত ভাল লাগিছে
পদক্ষেপ আছে আৰু আমাৰ জাগাই জাগাই একোটা ব্ৰাঞ্চ খোলাৰ কাৰণে বা 2-3খন ডিষ্ট্ৰিক্টত আমাৰ ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ' 4-5টাকৈ শাখা মুকলি কৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি যাম আৰু আমি 100% বেষ্ট দি যাম নিজকে যাতে আমাৰ শাখাকেইটা ধুনীয়াকৈ মুকলি হৈ যায় প্ৰশিক্ষক আমাৰ এজনেই আছে বৰ্তমান আস্তুতি চৌধুৰী সকলোৱে জ্ঞাত তেখেতে হাউলিত শিকি আহিছে মৰামিছ একাডেমীত তো তাৰ পৰা আজি 2 বছৰ 3 বছৰৰ পৰা মোৰ লগতে কাম কৰি আছে মোৰ একাডেমীকেইখনত এই অঞ্চলৰ পৰা সহযোগিতা কেনেকুৱা যথেষ্টখিনি ভাল পাইছোঁ কাৰণ আমি একাডেমীৰ যিদিনা পোষ্টাৰিং হৈছিল হোল্ডাৰ্ছ লগোৱা আছিল সেইদিনাৰ পৰা আমাৰ ইয়াতে এডমিশ্যন খুলি দিয়া হৈছিলে আৰু ইতিমধ্যে এটা বেটছ 2টা বেটছৰ পৰা ষ্টুডেণ্ট ফুল হৈ মানে কি এডমিশ্যন ফিল আপ হৈ গৈছে গতিকে সঁচাকৈ বহুত ভাল লাগিছে তেওঁলোকে মানে স্কোপ এটা পোৱা নাছিলে আগতে যে বৰমাৰ পৰা যদি শিকিব বিচাৰে হয়তো পাঠশালা যাব লাগে বা ৰঙিয়া গুৱাহাটী যাব লাগে তেনেকৈ বা নলবাৰীত যাব লাগে কিন্তু ইয়াতে ব্ৰাঞ্চটো হোৱাৰ পৰা তেওঁলোকে জনাইছে যে আমাক যে ইয়াতে মানে হোৱাৰ পৰা বহুতো সুবিধা হ'ব তেওঁলোকৰ কাৰণ নিজে ঘৰৰ ওচৰতে মানে কি ব্ৰাঞ্চটো মুকলি কৰা হৈছে চাহ খোৱা সময় সকলোৱে চাহ খোৱাত এনেদৰে ব্যস্ত মোবাইলত ব্যস্ত দুপৰীয়াও মোবাইলত ব্যস্ত আৰু এইখিনি সময়তে আজৰি সময় আৰু অনুষ্ঠানটো শেষৰ পিনে আহিছোঁ আমি নমস্কাৰ মোৰ নাম কৃষ্ণামণি তালুকদাৰ মই বৰমাৰে বাসিন্দা হয় ফেশ্বন ইউনিভাৰ্চিটি মেকআপ ষ্টুডিঅ' একাডেমীৰ ইয়াত অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ এইখিনিত সুবিধা নাছিল ইমান ওচৰতে মেকআপ শিকাৰ বাবে আৰু বোৱাৰী ল'ৰা ছোৱালী যোনে শিকিব পাৰিব আৰু এডমিশ্যন লোৱাৰ বাবে ইয়াত নামভৰ্তি চলি আছে ল'ব পাৰে এতিয়া বৰ্তমানলৈকে ধন্যবাদ নমস্কাৰ মোৰ নাম অৰ্চনা দৈমাৰী হয় মানে মোৰ ঘৰ টিহুত এতিয়া ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ' এণ্ড একাডেমী মানে খোলাৰ কাৰণে বহুত ভাল লাগিছে আৰু মানে মোৰ ঘৰৰ ওচৰত মানে এনেকুৱা সুবিধাও নাছিলে ইয়াৰ কাৰণে মানে ইয়াত সুবিধা পাইছোঁ ভাল লাগিছে বহুত মানে আগৰ পৰা বহুত প্লেনিঙো কৰি আছিলোঁ মানে ক্লাছ 10 বা ফাৰ্ষ্ট ইয়াৰৰ পৰা মই প্লেনিং কৰি আছিলোঁ ল'ম বুলি তাৰপিছত মই কৈছিলোঁ ঘৰত মানে দূৰ হয় ইয়াৰ কাৰণে মানে ল'বলৈ পেৰেণ্টছবিলাকে নিদিয়ে আৰু এতিয়া ওচৰত দিয়াৰ কাৰণে ভাল লাগিছে মোৰ নাম থাচাৰী বসুমতাৰী মই কলেজৰ পৰা আহিছোঁ কলেজৰ ভাইচ প্ৰেচিডেণ্ট হয় মানে ফাৰ্ষ্ট অফ অল ইনভাইট কৰাৰ কাৰণে থেংক ইউ ভেৰি মাছ মানে মোৰ ফাৰ্ষ্ট টাইম মানে ইনভিটেশ্যন দিছে মোৰ তাতে মানে মেকআপ কৰা এইটো মানে ছোৱালীবিলাকৰ কাম হয় ন মানে দূৰত যাব লগা হয় মেকআপ ব্ৰাইডেল মেকআপ কাৰণে কাৰোবাৰ বাৰ্থডে বিয়া এনেকুৱা মানে এতিয়া কলেজৰ ওচৰত হৈছে মই ভাল পাইছোঁ আৰু আই হোপ চবে আহিব মেকআপ কৰাৰ কাৰণে আৰু এডমিশ্যন ল'ব এইটো মই আশা কৰিছোঁ ধন্যবাদ